নমস্কাৰ মই পংকজ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল পংকজ ব্লগ আৰু ফুডলৈ আজি মই দিল্লীৰ কুতুব মিনাৰৰ ইয়াতে উপস্থিত আছো গতিকে আপোনালোকক আজি এই ভিডিঅ'টোত সম্পূৰ্ণ কুতুব মিনাৰ দেখুৱাৰ লগতে তাৰ ওচৰত থকা কিছুমান পৰিৱেশো আজি আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব যদি নতুনকৈ আহিছে তেতিয়া চেনেলটো লাইক সাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি কুতুব মিনাৰ চাম আপোনালোকো চাই থাকক ফাৰ্ষ্ট টাইম আহিছোঁ এইবাৰ কুতুব মিনাৰ চাবৰ কাৰণে সো আপোনালোকেও চাওক আৰু আছে সাইডত এইবিলাকৰ মই নামো নাজানো ভালদৰে তথাপি আপোনালোকক সম্পূৰ্ণভাৱে সকলো দেখুৱাবলৈ চেষ্টা কৰিম মই চাওক দূৰৰ পৰা মজা লাগিছে মজা আপোনালোকে যদি কেতিয়াবা কুতুব মিনাৰ চাবৰ কাৰণে আহে তেতিয়া আপোনালোকে দিল্লীত আহি ইয়াতে আজিকালি তাৰমানে কুতুব মিনাৰৰ চিষ্টেমবিলাক চেঞ্জ কৰিছে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব আগতে অনলাইন পে'মেণ্ট টিকেটটো কাটিব লাগিব অনলাইন পে'মেণ্ট টিকেটটো কটাৰ পিছত তাৰপিছত আপোনালোকে সেই অনলাইন টিকেটৰ জৰিয়তে ইয়াত ভিতৰত সোমাব পাৰিব ইয়াতে কুতুব মিনাৰ আছে মছজিদ আছে আৰু বহুত আছে সো আপোনালোক সকলো এই ভিডিঅ'টো দেখাবৰ কাৰণে চেষ্টা কৰিম সো চাই থাকিব আমাৰ পুৰণা ঐতিহাসিক বস্তু এইখন দলং এইটো গেট আছিলে আগৰ দিনৰ ৰজাৰ গেট এইখন এইবিলাক কিবা ৰাজপ্ৰসাদ আছিলে এইবিলাক ৰাজপ্ৰসাদ আছিলে এতিয়া ভাঙি গৈছে মেৰামতি কৰি আছে কিছুমান কিন্তু বহুত ভাঙিও গৈছে এইবিলাক এইখন মছজিদ এইটো মছজিদ আছিলে এইটো ভাঙি গৈছে এই ভিতৰলৈকে সোমাই আহিছোঁ ইয়াৰ ভিতৰৰ আগতে কেনেকুৱা পৰিৱেশ আছিলে এইটো চাই লওক আপোনালোকে মজা লাগে মজা আপোনালোক কেতিয়াবা আহিব আহি ইয়াত চাব ধুনীয়া লাগে আৰু টিকেটৰ বেছি দামো নহয় আপোনালোকে পেটিএম অনলি পেটিএম একচেপ্ট কৰে ইয়াতে পেটিএমৰ বাহিৰে আৰু বেলেগ একচেপ্ট নকৰে পেটিএমেদি আপোনালোকে স্কেন কৰিব লাগিব QR কোডটো স্কেন কৰাৰ পিছত তাত আপোনালোকে 35 रुपीस ল'ব আপোনালোকৰ পাৰ এজনৰ টিকেট 35 লোৱাৰ পিছত সেই টিকেটটোৰ আপোনালোকৰ গেটত দেখালে তাতে আকৌ QR কোডটো স্কেন কৰিব কৰিলে আপোনালোকৰ গেটটো খোলা যাব ভিতৰত সোমাব পাৰিব ওয়াও মজা মজা আপোনালোকে চাওক এই কুতুব মিনাৰ একদম ওপৰত তো গাইজ আপোনালোকক কুতুব মিনাৰৰ চাৰিওফালে সম্পূৰ্ণ দৃশ্যখিনি দেখুৱাই আছোঁ এয়া চাওক পিছফালৰ পৰা কুতুব মিনাৰটো দেখাত কি ধুনীয়া লাগিছে মজা লাগিছে জাগাখিনিও আহি ধুনীয়া লাগিছে প্লেচটো বহুত ধুনীয়া হয় এয়া আপোনালোকে চাৰিওফালে চাওক সেউজীয়া পৰিৱেশৰ লগতে ফুল ফুলি আছে আৰু এইটো কুতুব মিনাৰ চাই লওক মজা লাগিছে মজা আপোনালোক আহিব কেতিয়াবা আহি ইয়াত দিল্লীত আহিলে ইয়াত এবাৰ হলেও সোমাব বহুত ভাল লাগে জায়গাটো
এতিয়া আপোনালোকক ৰজাৰ দিনৰ কুঁৱা দেখুৱাম। ৰজাৰ দিনৰ আগৰ ৰজাৰ দিনৰ কুঁৱাবিলাক কেনেকুৱা আছিল আপোনালোকে চাই লওক। এতিয়া বন্ধ কৰিছে কুঁৱাটো, মানুহ ইয়াত সোমাব নিদিয়ে। এইটো চাওক কুঁৱাটো, এইবিলাক শুকাই গৈছে কুঁৱাটো, কিন্তু ৰজাৰ দিনৰ কুঁৱা আছিল আৰু এইটো ৰজাৰ দিনৰ কুঁৱা। সেইটো ৰাজপ্ৰসাদ আছিলে, সেইটো ৰাজপ্ৰসাদ। এইটোত মিছৰ মকবৰা, এইটো চাওক। চাওক আমাৰ ভাৰতৰ গৌৰৱ এইবিলাক, এইটো আমাৰ পুৰণা ঐতিহাসিক বস্তু। এইবিলাক চাব লাগে। আপোনালোক কেতিয়াবা সময় পালে সকলোৱে আহিব, আহি এইবিলাক চাব। ये क्या है? कब्रस्থান। এইবিলাক কবৰস্থান আছিলে আগত, যেতিয়া ৰজা দিনৰ মানুহবিলাক ইয়াতে তাৰমানে থৈছিলে আৰু মানুহবিলাক কবৰ কৰিছিলে। কবৰস্থান হয় এইটো। এইবিলাক চাই লওক। এতিয়া আমি যাম, এইটো যে দেখিছে আপোনালোকে শিলৰ ডাঙৰ ওখকৈ কিবা কুঁৱাৰ নিচিনা দেখা পায় যে, সেইটোলৈকে গৈ আছোঁ। কিন্তু সেইটো কি হয় মই নাজানো। वो क्या है भैया? तो मुझे भी मालूम नहीं क्या है। देखिए ওপৰৰ ফালে কিবা গুহাও আছে দেখোন। এইবিলাক যুদ্ধ কৰোঁতে এইবিলাক সৈন্য বাহিনীৰ ওপৰত নজৰ ৰখাৰ কাৰণে এইবিলাক কৰিছে নেকি? একচুৱেলি ময়ো নাজানো ভালদৰে কি হয় এইটো, তথাপি আপোনালোকক সকলোকে দেখুৱাই আছোঁ। চাওক, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আপোনালোকৰ কাৰণে ইমান দূৰ কষ্ট কৰি আহিলোঁ দিল্লী, ময়ো আপোনালোকৰ লগত চাওঁ বুলি ভাবিলোঁ। সেইবাবে কুতুব মিনাৰ, লগতে ইলতুৎমিছৰ আপোনালোকে এইটো কি বুলি কয়, কিছুমান সমাধি, তাৰপিছত কবৰস্থান, মছজিদ, এইবিলাক বহুত পুৰণা বস্তু ইয়াতে আছে। এই সকলোখিনি যিমানখিনি পাৰোঁ আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ, যিমানখিনি আছে আৰু ইয়াতে। এইবিলাক কি হয় মই নাজানো, কাৰোবাক সুধিব পাৰিলে ভাল আছিলে। এইটো দৰ্জা, ইয়াত সোমোৱা দৰ্জা আছিলে। ভিতৰত আৰু এটা গুহা আছে। এইটো এতিয়া বন্ধ কৰিছে, এইবিলাকৰ এতিয়া সোমাব নোৱাৰি, যাব নোৱাৰি, বন্ধ কৰিছে। আলাই মিনাৰ বুলি কয় এইটোক, আলাই মিনাৰ। এই অৰ্ধ নিৰ্মাণ মিনাৰটোৰ নাম আলাউদ্দিন খিলজীয়ে 1296 চনৰ পৰা 1316 চনৰ ভিতৰত কৈছিল। চাওক, আপোনালোকে পঢ়ি চাওক। চাওক ইমান ডাঙৰ এইটো, চাওক।